হেল্ল' ফ্ৰেণ্ডছ, মই আজি আপোনালোকক শিকাম যে হোৱাটছআপ কেনেকৈ হেক নহয়, তাৰ কাৰণে আমি কেনেকৈ বচাব পাৰোঁ। ঠিক আছে, আমি আজি তাৰ ওপৰত কথা পাতিম। তাৰ আগতে মই আপোনালোকক অনুৰোধ কৰিম যে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰক আৰু ছাইডত থকা বেল আইকনটো বজাই দিয়ক, যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকে ন'টিফিকেশ্যন পাই থাকে। ঠিক আছে, এতিয়া ব'লক আমি হোৱাটছআপ কেনেকৈ হেক নহয় সেইটোৰ বিষয়ে জানো। আপুনি হোৱাটছআপত যাব, হোৱাটছআপত গৈ আপুনি ইয়াত যাব, ইয়াত ছেটিংছত আহিব পাৰে। ছেটিংছত অহাৰ পাছত কাটত আহিব, চৰি ইয়াত নাছিলে, একাউণ্টত আহিব। একাউণ্টত অহাৰ পাছত ইয়াত দেখিছে 2 ষ্টেপ ভেৰিফিকেশ্যন, আপুনি ইয়াত আহিব। ইয়াত আহি এইটো আপুনি ইনেবল কৰি দিব। ইনেবল কৰি দিয়া মাত্ৰক আপুনি এটা 6টা পিনক'ড দিব লাগিব। সেই 6টা পিনক'ড যাতে আপোনাৰ মনত থাকে, সেই আপুনি মনত থকা দৰে আপুনি দিব লাগিব, যোনটো আপুনি আপোনাৰ পাছত আহি থাকিব, আপুনি মনত পেলাই পেলাই মাৰি থাকিবলৈ। ঠিক আছে, মই ইয়াত এইটো দি দিলোঁ, আকৌ এইটো দি দিলোঁ। এতিয়া আপোনাৰ ইমেইল দিব লাগিব। মোৰ ইমেইল দীপাংকৰ গগৈ 958@gmail.com। এনেকৈ দিয়াৰ পিছত আপুনি নেক্সট ষ্টেপটো কৰি দিব পাৰে। আকৌ ইমেইলটো দি আপুনি আকৌ এবাৰ ইমেইলটো দিব লাগিব। gmail.com ছেভ কৰি দিব। যদি আপুনি কোডটো পাহৰি যায়, তেতিয়া আপোনাৰ ইমেইলত ইয়াত দেখিছে ৰান হৈ গ'ল। আপোনাৰ যদি আপুনি কোডটো পাহৰি যায়, তেনেহ'লে আপুনি ইমেইলৰ যোগে পাছত কোডটো পাই যাব। তাৰ পাছত আপুনি পিনক'ড চেঞ্জ কৰিব পাৰে, ডিজেবল কৰিব পাৰে, ইমেইল ID চেঞ্জ কৰিব পাৰে। ঠিক আছে, আপোনাৰ এতিয়া হোৱাটছআপ প্ৰথমতে হেক হ'বলৈ হ'লে আমাৰ ইয়াত যোনটো QR কোড থাকে, সেই QR কোডটোৰ দ্বাৰাহে আমাৰ হোৱাটছআপটো হেক হয়। আমি ইয়াত আপোনাৰ ৱেব স্কেনাৰ আছে, এইটো হোৱাটছআপ ৱেব। আমি ইয়াত দেখিছোঁ, এইটো দেখিছে, ইয়াত আমাৰ কোড এটা থাকে নহয়, সেই কোডটো আপুনি স্কেন কৰিলেহে আপোনাৰ হেক হ'ব। এতিয়া আপুনি এইটো হেক নহয়, দেখিছেনে? এইটো লাল হৈ গৈছে, এনেকৈ লাল হৈ যাব। চাব আপুনি চুই দিয়াৰ লগে লগে চাব, এইটো দি লাল হৈ গৈছে। এনেকৈ হ'লে আপোনাৰ হোৱাটছআপটো হেক নহয়। QR কোডটো আপুনি ঠিক আছে, QR কোডটো আপোনাৰ নাহে। ঠিক আছে ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ চেনেলটোৰ ছাইডত থকা বেল আইকনটো বজাই দিব। থেংক ইউ।